रोड घाई बेबेजिया 1-2 ফেব্ৰুৱাৰী প্ৰাকৃতিক পৰিৱেশৰ মাজত হ'ব আহিব আৰু ন প্ৰথম বেটছটো ভালকৈ হৈ গ'ল নাটক এতিয়া এই নামভৰ্তি চলি আছে নটসৈনিক নাট্য বিদ্যালয়ৰ মই নাম্বাৰটো কৈ দিছোঁ ৰ'ব আপুনি লিখি লওকচোন 86380 75728 86380 75728 যোগাযোগ কৰিব পাৰে তাত নটসৈনিক নাট্য তাগৰা মাল দেখোন খুহুৰি আহিছিলা শুনিছিলা আজি প্ৰথমবাৰ কোনোবা নাৰীয়ে খুহুৰিয়াই মাতিছে মোৰ শুহুৰি সোৱাদ বৃন্দাবনতো কৃষ্ণ পগলা হৈ পিপিতাই ঘূৰি ফুৰে জানা তোমাক দেখোন আগতে কেতিয়াও ইয়াত দেখা নাই মই সৰস্বতী পূজাইহে ওলাও যদি সৰস্বতী পূজাটো মাহে মাহে আহি থাকে তোমাৰ ঠিকনা তোমাৰ কেঁচা কলিজাত অকলে তুমি আমাৰ কোনো বয়ফ্ৰেণ্ড নাই জানা ড্ৰেছত নথকা হলে মই সৰস্বতী পূজা বুলি ফুৰাবলৈ নিলোহেঁতেন এতিয়াওতো এপাক ফুৰাই নিব পাৰে ছাৰ মোহিনী তুমি আজিৰ কাৰণে মোৰ বয়ফ্ৰেণ্ড হবা কিয় মোহিনী আজি যে সৰস্বতী পূজা মোহিনী এনেকে 2 হাত মিলি বাইকৰ ওপৰত উঠাই মোক ঘূৰাই ফুৰোৱা তোমাৰ ইমান ফুৰিবলৈ মন আজি যে সৌন্দৰ্য প্ৰতিযোগিতা আছে মই কি বয়ফ্ৰেণ্ড এটা নাছেহে থানাত পাতিম এই প্ৰতিযোগিতা থানাত তোমাক পুৰস্কৃত কৰি পইচা বজাম মোহিনী বজাবা বজাম এই আৰু বাজিবা মোহিনী নালাগে আজি এখন তালেই বাজক থানালৈ মোৰ পিছে পিছে এওঁ আজি মোক ফালিব সেয়া পুৰুষোত্তম এই ল'ৰা ছোৱালী বিলাক সৰস্বতী পূজাত গেছি না নাই নাযাবনে জুইলকা কেইটা ৰাতিপুৱাই গৈছে আজি সৰস্বতী মায়েও ভাবিব কাৰ পাল্লাত পৰিলো পইচা তুমি যে থানাত পিয়াজ নিদিও নহয় আমি মানে আপুনি যে থানাত পিয়াজটো দিছে পিয়াজ নিদিও আমি এই পিয়াজ উৱেস্কা পইচা যে দিছে মই জানো টিভিটো ল'ব পাৰিছো টিভি মানুহ মাতি দিম আমি পইচা কি এইবিলাক এই যে আজি সৰস্বতী পূজা পাতিছে সেইকাৰণে মানে মই এনেকে কি ভাজ কৰি আছ সৰস্বতী পূজা কি ক এই ফটো তুলি আছে দেখিছানে এই যে সৰস্বতী পূজা পাতিছে আজি যে সুন্দৰী প্ৰতিযোগিতা পাতিছে মই সেইকাৰণে তাত ভাগ ল'বলৈ আহিছো আৰু আমাৰ থানাৰ ফালৰ পৰা তাক প্ৰাইজ এটা দিওঁ বুলি ভাবিছো মই লৈ আহোঁ মূৰ্খ সৰস্বতী পূজাটো বোলা সুন্দৰী প্ৰতিযোগিতা হয় তুমি একে সুন্দৰী কথানো কি জানিছা এতিয়া মইহে নজনাতো হলো দেখিছে চাওঁ সুন্দৰীজনী এনেকেও এচাত মাও এতিয়া এচাত মা প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ এইটো কি একদম নকৰিবি প্ৰমাণ পত্ৰখন দি দিয়ক ইয়াত কি লিখা আছে প্ৰমাণ পত্ৰ বান্দৰী প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী মোহিনী খাৱৰীয়া কি হ'ল এই সুন্দৰীজনীত আপোনালোকে বান্দৰী কৰি পেলাইছে মিন কি দিছে নাখাবি কিয় চা চলন্ত মানে সেমেকি যোৱাৰ আগত ঘূৰাই দিব লাগিব
বান্দৰীৰ নিচিনা কৰি থাকিতো বান্দৰীয়ে হবি। আৰু সৰস্বতী পূজা সুন্দৰী প্ৰতিযোগিতা নহয়, বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীক আজিৰ দিনটোত পূজা অৰ্চনা কৰা হয়। তাৰ গাত দুখ নাই হে, আধুনিকতাৰ নামত আমি পৰম্পৰাবোৰ সলনি কৰি পেলাইছো। ঐ বেটা, বেয়া কথা এইবিলাক। পৰম্পৰাক পৰম্পৰা হিচাপে থাকবা দিবা লাগে, নহলে দুখে চুব। তাৰমানে মোকো দুখী চুইছে। শুদ্ধ মন আৰু শুদ্ধ অন্তৰেৰে দেৱী সৰস্বতী আইক সেৱা এটা কৰ, দুখে নধৰে। সৰস্বতী সৰস্বতী আমি বোলো আই, যিখিনি মনত আছে দিবা পাহৰা। ইয়াক কোনোবাই গচকি পেলাও। কিবা খোৱা অ সেইটোৱে কৈ আছো। কি হৈছে? আৰে মুখেৰে উশাহ লৈ আছ কিয়? নাক থাকিলেহে নাকে উশাহ ল'ম চা। বিচৰা এনে এটা নাকি আছে তাকো আপুনি ভাঙি পেলাইছে। এইটো কি তোৰ নাক? এইটো কি তোৰ নাক? মই নাকটো আছে, মই আকৌ ইগল বুলি ভাবিছিলো চা। তইনো এনেকে দৰ্জাখনত ধাম ধামকৈ মাৰি আছিলি কিয়? আপোনাক মাতি আছিলো চিঞৰি চিঞৰি। ইমান মিছা কথা কয়, ক'ত মাতিছ? মই শুনাই নাই দেখোন। মনে মনে মাতিছো, শব্দ নোহোৱাকে মাতিছো। মনে মনে মানুহে শব্দ নোহোৱাকৈ মাতে। নহলে যে বুঢ়াডালা গালি পাইছো। কিয় আহিছিলি সেইটো ক। মই আপুনি নতুন ঘৰত আছে বুলি খবৰ এটা লৈ যাওঁ। কিবা অসুবিধা পাইছে? নাই পোৱা। কিবা হুলস্থুল হৈছে? নাই হোৱা। চব শান্তিয়ে শান্তি আছে। পুৰা শান্তি। চাহ একাপ খাই যাওঁ। এতিয়া থানালৈ যাব দেৰি হৈ যাব। হ'লেও মোক এনেকে বাহিৰে বাহিৰে পঠাই দিব যাম। তই আবেলি আহিবি, বহুত বস্তু লৈ আহিম খাবলৈ হ'ল। আবেলি একে 2:30 পাই যাম। ঠিক আছে। পাগল কৰবা। বুঢ়াটোৱে এবাৰ বুজি পাইছে নে নাপাইছে। মাত এষাৰ দি নগলে আকৌ অভিনাম কৰিছে। মাত এষাৰ দি যোৱাই ভাল হয়। মাবলৈ যাওঁ। তই যাৱ নে নাযাৱ মই নাজানো, কিন্তু মই যে সোনকালে যাব লাগিব এইটো খাতা। আপুনি কিয় যাব? আপুনি নিজৰ ঘৰত থাকক, মই যাম। মই আকৌ গধূলা আহিম। কৰ পৰা কি আহে চব। কি বিয়া পাতিছো, চিঠি দেখিয়ে মানুহে গম পাই গৈছে। এতিয়া মই চিঠিখন পঢ়ি শুনাবলৈ ওলাইছো। প্লিজ জইন আছ celebrating the wedding reception of Mr. Rakesh Hazarika and কইনাৰ নামটো বিশেষ কাৰণবশতঃ ইয়াত উল্লেখ কৰা নাই। On January and February 2020 বিবাহ ভৱনটো ইয়াত কিবা কাৰণত উল্লেখ কৰা নাই, পিছত সাল সলনি হ'ব পাৰে। ৰিচেপশ্যন টাইম মৰ্ণিং 6 AM to 9 AM। তাতকে দেৰি হলে পানী এগিলাচো খাবলৈ নাপাব নিজৰ বুলি। গা ধুয়াই দেৱে বায়েকক সুধিলে, অ বা কি সাজ পিন্ধিব পাৰিহে। ই বিয়া পাতিব, চিঠিও প্ৰিণ্ট কৰিছে, কইনাৰো নাম নাই, বিয়াৰ ডেটো নাই। কথাটো কি? এইডালে নেহাৰ বিয়াত কিবা গণ্ডগোল নলগাইতো। লাই হালে জালে ফুল চন্দন তুলসী, আবেলিৰ বতাহে ফুল চন্দন তুলসী। মামা, এই বিমল দাক ফোনটো দিয়কচোন। এই বেলা বিয়া ফাইনেল।
চিঠি প্ৰিণ্ট কৰি দিলো নিজৰ বুলি বিয়াত কিন্তু নাচিব লাগিব এই চিঠি এখন কিন্তু পঠাই দিম ঠিক আছে এইফালে যিহেতু গৈছে আকৌ এইফালেৰে আহিব নামটো নাজানিলো নহয় কি বা নাম মোহন চিয়াৰী কাৰ নাম মোৰ নাম গোটেই জগতে জানে তোৰ নাম কোনে সুধিছে কি আপুনি যে কৈ আছে তোৰ নাম জনা মোৰ দৰকাৰ কি আছে কি অ আজি মোক কিয় এনেকে ইনচাল্ট কৰিছে আই এইটোক যোনে যি কয় হুৱাই বাচ্চা কিহৰ কাৰণে কিহৰ কাৰণে মই সুধিছো মোৰ কাণৰ পৰা ফোনটো ইয়াত ঠেকেচা মাৰি কিহৰ কাৰণে থলা ফোনটো থানাৰ তো এইটো থানাৰ প্ৰপাৰ্টি পাৰ্চনেল কামত ইউজ কৰা নহব আৰু নিদিও তেতিয়াহ'লে তুমি বিয়া হ'ব নোৱাৰিবা কিয় তুমি হলা পুলিচ থানাৰ প্ৰপাৰ্টি তুমি প্ৰাইভেট কামত কেনেকে ইউজ হ'বা লেবা হতিয়া এটা বহাও গালত ফাটাওকে উঠিব একদম বিয়া আগত দায়ী সোপা কাটিব লাগিব তই আমাই সুপ্ৰভাত গুড মৰ্ণিং এই ডিউটিলৈ নোযোৱা যাম এই ঘৰৰ কামখিনি কৰি লওঁ অকমান দেৰিকে যাম কি কৰি আছানো মাইনাহঁতৰ কাপোৰখিনি ৰ'দলৈ উলিয়াই দিছো আৰে এইবোৰ কি কৰি আছে এইবিলাক এৰক বুলি কৈছো নহয় কাপোৰখিনি কিয় এনেকে পেলাইছে আকৌ কি কৰিলে এইবিলাক এইবোৰ মানে নাহে কি নাহে ডেকা ল'ৰা এটা গাভৰু ছোৱালী এজনী খুন্দিয়াই দিলে যিটো ফিলিংছ আহে সেইটো তোৰ লগত মোৰ মৰি গলেও নাহে ৱেটটো বেছি কাৰণে নে কিবা ফটো কথা কৈ দিব চাও তাৰ মানে তই বিয়া পাতিবি ফাইনেল হঠাৎ এক্সিডেণ্ট বিলাক হঠাতে হয় নিজৰ বুলি এক্সিডেণ্ট হে সেইকাৰণে কইনাৰ নাম আৰু ডেট নাই সেইবিলাক কথা দিয়া বাদ দিয়ক মোৰ বিয়াত আপুনি কি দিব সেইটো কওক তাৰ আগতে তই মোক ক ছোৱালীজনী বিয়া পাতি খোৱাবি কি নোখোৱাও